যোৱাকালিৰ পৰা ৰাস উৎসৱ উদযাপন হৈ আছে। আমি ভাবিছোঁ গাঁৱৰ ফালে অলপ পূজা চাবলৈ যাওঁ, গতিকে ইয়াতে চাওক অলপ শৰাইঘাটত ৰখি দিছোঁ। এয়া হৈছে শৰাইঘাট ব্ৰিজ। ৰখা নাই বাৰু, ডাইৰেক্ট লখৰাৰ পৰা আহি কিনে শৰাইঘাট ব্ৰিজতে ৰখি দিছোঁ। এতিয়া আমি আগলৈ যাম, আগত গৈ মেলি আপোনালোকক দেখুৱাব চেষ্টা কৰিম এইবাৰ ৰাস উৎসৱ মানে কেনেকৈ উদযাপন কৰিম। আৰু আমাৰ গাঁৱৰ ফালে বহুত ভালকৈ বনাইছে এইবাৰ, সকলোকে দেখুৱাম। এইটো ভিডিঅ' চাই থাকিব পাৰিব আপোনালোকে। আমি দেৰি নকৰোঁ, আগলৈ যাওঁ এতিয়া দেখুৱাই থাকিম। A few moments later. গুৱাহাটীৰ পৰা আহি ডাইৰেক্ট মানে শৰাইঘাটত এবাৰ ৰখিলোঁ। ইয়াৰ পিছত ডাইৰেক্ট এতিয়া আহি বৰমাত ৰখিছোঁ। এই বৰমাত চাহ খাই মেলি আমি ঘৰ যাম। আৰু আমাৰ প্ৰায় 25 কিলোমিটাৰমান আছে। 25 কিলোমিটাৰ পিছত আমি ঘৰৰ পৰা যাম। বাইকত আহিছোঁ, ঠাণ্ডাও পৰিছে, লগতে চৰ্দিও লাগিছে অলপ অলপ, বহুত কষ্ট হয়। গতিকে চাই থাকক ভিডিঅ'টো আগলৈ কি হয়। এয়া চাওমিন আৰু চাহ, লগতে মই চপ খাম। গতিকে চাওমিন খাই আছে। The next day. ধান চান পকিছে প্ৰায়, কিছুমানে ধানবিলাক কাটিছে আৰু কাটিব বহুত বাকী আছে এতিয়ালৈকে। মাতটো বহুতেই বেয়া হৈছে, এতিয়াও অলপ আজি ক্লিয়াৰ হৈছে। এইখনে হৈছে মেইন গেট। এতিয়া মেইন গেটৰ ভিতৰতে আমি সোমাই যাম আমাৰ ৰাস গাঁৱৰে। এতিয়া লিখা আছে পুখগ্ৰাবৰী সাৰ্বজনীন ৰাস মন্দিৰ জালাঘাট স্বৰ্গীয় কৃষ্ণকান্ত ৰাভা সৰণিতৰ, মানে এইখন গেটখন তেখেতে মানে দান দিছিলে। গতিকে এইখনে হৈছে মেইন মণ্ডপ, মানে দেৱী ইয়াতে আছে। গতিকে ভিতৰত এটা সেৱা এটা লৈ ল'ম মই, তাৰপিছত এইফালে দেখাব চেষ্টা কৰিম। গতিকে আমাৰ লগত আছে এয়া পূজাৰী মানে কি আমাৰ নিজৰে জেঠা হয়, বৰদেউতা হয় বা জেঠা বুলিও কওঁ আমি ঘৰত। আজি কিমান দিন হ'ল পূজাখন? আজি 7 দিন হ'ব। এইবাৰ কিমান দিনীয়া কাৰ্যসূচী লৈছে? 10 দিনীয়া। এইবাৰ চাওক 10 দিনীয়া, মানে কি নৰ্মেলি আমাৰ 10 দিনীয়া কাৰ্যসূচী নাৰাখে। এইবাৰ অলপ বহলভাৱে কৰিছে, কাৰণ 10 দিনীয়া কাৰ্যসূচী ৰাখিছে। আৰু যোৱাকালিৰ পৰা থিয়েটাৰখন শেষ হ'ল, গতিকে আজিৰ পৰা আমাৰ এই মঞ্চত মানে প্ৰগ্ৰাম থাকিব। মানুহ হৈ আছে খুব, আমি মানে কণ্ট্ৰল কৰিব নোৱাৰা নিচিনা মানুহ হৈ আছে। আমি 3-4জন মানে পূজাৰী কণ্ট্ৰল কৰিব নোৱাৰিম, এনেকুৱা মানুহ। আমাৰতো ইয়াতে বহুত কেইটা গাঁও, কেইখন গাঁও আছিলে আমাৰ? 12টা চুপা পুখগ্ৰাবাৰী। আৰু এতিয়া ওচৰত বহুতখিনি মানুহ আজিও আহিব। আৰু কিমান দিন থাকিব? আজি আৰু 3 দিন থাকিব, 10 দিনলৈ। হয়, ঠিক আছে। আমি এইখিনি চাওক, মই বাকীখিনি দেখুৱাব চেষ্টা কৰি আছোঁ। ঠিক আছে, চাওক এই পূজাখনৰ এটা বিশেষ ৰহস্য আছে কি 1998 চনৰ 7 নৱেম্বৰ তাৰিখে মানে উগ্ৰপন্থীৰ গুলীয়াগুলী হৈছিলে কিবা এটা সৰু ঘটনাৰ কাৰণে। গতিকে সেই গুলীয়াগুলী 7জন মানুহ নিহত হৈছিলে, আৰু ইয়াতে মানে শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছে। গাঁৱৰো আছে কেইটামান, আৰু বাকী স্বৰ্গীয় তুলিয়ান নাথ আনন্দপুৰৰ আৰু স্বৰ্গীয় যোগেশ্বৰ বৰা তেখেতৰ ওপৰত আমাৰ এই ৰাসস্থলীত মানে অকস্মাত মানে উগ্ৰপন্থীৰ মানে আমাৰ ৰাসতে আছিলে। কিমান চনত? 1998 চনত। চাওক এতিয়া লিখা আছে 1998 চনৰ 7 নৱেম্বৰ, মানে ৰাস পূজাৰ সময়তে নেকি? ঠিক আছে। এইসকল ব্যক্তিক মানে ইয়াতে আজি আমি স্মৃতিৰ মানে এটা সম্বৰ্ধনা জনাইছোঁ। গতিকে বহুত মানে বেয়া আছিলে সেই দিনটো। পুখগ্ৰাবাৰী হৈছে আমাৰ গাঁৱৰে, অৰ্থাৎ চাওক এইবাৰ অলপ মানে ব্যতিক্ৰম ধৰণৰ অলপ ডাঙৰ মানে ব্যয়বহুলকৈ বনাইছে ৰাস পূজাখন। ইয়াৰ আগতেও হয়তো হোৱা নাছিলে ইমান ডাঙৰ, গতিকে এইবাৰ বহুত মানে ডাঙৰ বাজেটত বনোৱা হৈছে। আৰু আপোনালোকে যদি আহিব ইচ্ছা কৰে, আহিব পাৰে জালাঘাট পুখগ্ৰাবাৰী ৰাস উৎসৱ। গতিকে সকলো আহিব। ইফালে চাৰ্কাছ আছে, আৰু ইফালে আমাৰ চিত্ৰহাৰ মানে মেজিক চেজিক এটা ডেন্স কৰিব। গতিকে মীনা বাজাৰো অনা হৈছে এইবাৰ। চেৰেকি ঘূৰিব ৰাতি। ৰাতি মই দেখুৱাম আপোনালোকক, অলপ আহি কেনে হ'লেও চেষ্টা কৰিম ৰাতি আহি কেনে দেখুৱাব। গতিকে চাওক এয়া আমাৰ যে এইবাৰ শ্ৰী ৰাস উৎসৱ উদযাপন কৰিছে, কেইবছৰ দিলে মানে এইবাৰ? মোটামুটি ধৰক 100 বছৰৰ ওপৰত হৈছে যদিও আমি আঞ্চলিক ভিত্তিত মোটামুটি 89 বছৰ বৰ্তমান। 100 বছৰটো আমাৰ সোণালী জয়ন্তীয়ে হ'ব লগা আছিল। কিছুমান নথি পত্ৰ উলিয়াব নোৱাৰাৰ কাৰণে বৰ্তমান 89 তমত মানে ভৰি দিছে। মানে 89 ৰাজহুৱাকে পূজাখন হৈ আছে। মানে 100 বছৰটো আমি এনে পূজা মানে যিখন আমাৰ ৰাস উৎসৱ, মানে এইখন আমি চাকি বন্তি তেনেকৈ দি কেনে মানে আৰম্ভ কৰিছিলোঁ। ঠিক আছে বাৰু, বহুত বছৰে হ'ল, বহুত পুৰণি পূজা হয়। আৰু ৰাস উৎসৱ সকলোতে হৈ আছে, কিন্তু এইবাৰ আমাৰ যিখন বিটিডি এৰিয়াৰ পুখগ্ৰাবাৰী গাঁৱত উদযাপন কৰিছে, সেইখন অলপ ব্যতিক্ৰম ধৰণৰ মানে ব্যয়বহুল মানে খৰচত বনাব চেষ্টা কৰিছে।
A few moments later. মই ফুল গছত ৰাস চাবলৈ ওলাই গৈছিলো ৰাতি, হঠাতে চৰ্দি লাগে, মাতটো পুৰা বন্ধ হৈ গৈছিলে আৰু কেইদিনমান লাগিব ভাল হোৱাতে। তো এনেকৈ ভিডিঅ'টো চাব লাগিব, বলক চাই থাকক। এনেকৈ চিৰিকি ঘূৰাই ঘূৰাই আজি ভিডিঅ'টো শেষ কৰিব ওলাইছো। তো বাই বাই পুখৰাবাৰী ৰাস উৎসৱ। তো পুনৰবাৰ লগ পাম নতুন এটা ভিডিঅ' লৈ গৈ আছোন অহাকালি নলবাৰী ৰাসৰ লগতে লখৰা ৰাসত। তো আজি ভিডিঅ'টো ইমানেই আছিলে, সকলোকে ধন্যবাদ জনাইছো মোৰ ভিডিঅ'টো চালে। তো বাই বাই, গুড নাইট।